কবিতাৰ শিৰোনাম ধুমুহা আহিলে। ৰচনা দীপক কুমাৰ, পাঠ চয়নিকা ৰাজবংশী। মা, তুমি ভালে আছা? ব্যস্ত চহৰখনত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। ভবাই নাছিলোঁ জানা, তোমাৰ মৰমবোৰো যে এদিন অভিনয়ৰ দৰে হ'ব। নিশাৰ বৰষুণজাক আহিলেই মা তোমালৈ বৰকৈ মনত পৰে। কিয়নো ধুমুহাত ভঙা বজাটো উৰুৱাই নিব বুলি আমাক চাৰিওটাকে সাৱটি ধৰি গোটেই নিশা উজাগৰে কটাইছিলা তুমি। আবেলি পশ্চিম আকাশত কলা ডাৱৰ দেখিলে তুমি যে মোক কৈছিলা, বোপাই পাকঘৰৰ ছালত কেইখনমান কলপাত দে। পিছদিনা ৰদে শুকোৱাৰ পিছত পুনৰ একেটাই কাম। থেত চালা, এয়াও এটা জীৱন আছিল। আজি হেৰুৱা দিনবোৰে দোলা দিছে অ মা হৃদয়ৰ অচিনাকি কোণত। উন্মনা ফাগুনৰ ৰঙা পলাশৰ ৰং আজি কলা হৈ পৰিছে। কিয়নো সমাধানহীন সমস্যাবোৰ ভৰাই থৈছো মোৰ ফুটা কপালৰ দস্তাবেজখনত। ভাল পাইছিলো দৌৰি মই মুকলি আকাশৰ তলত, কিন্তু তুমি জানো ওলাই যাব দিছিলা? যাব খুজিছিলো কতবাৰ অসহ্যৰ পোহৰ বিচাৰি, উৰুষা পজাটো তিনপাতে ঢাকো বুলি, কিন্তু তুমি মাতৃৰ স্নেহত আঁতৰ হৈ যাব নিদিলা মোক। বুকুখন হেনো ধৰ ফৰাই তোমাৰ মইহীনতাত। কাৰ সৈতে তুলনা কৰোঁ মা তোমাৰ এই অযাচিত মমতা? কিন্তু মা হঠাৎ যে সৌখিনিতা আবেলি চিঙি থৈ গলা আমাৰ ভাল পোৱাৰ এনাটো। কিয় গুচি গলা মা মোক এৰি? কিয়? ধুমুহা আহিলে কোনে মাতিব মোক মা? কোনে কব দুখনমান কলপাত আন বুলি? মা, তোমাৰ মৰমৰ পক্ষীটোৰ ডেউকা ভাঙি ব্যস্ত চহৰৰ এই অন্ধকাৰ সাগৰত শামুকৰ খোলা কৰি কিয় পেলাই দিলা মোক? কোৱা মা, মোৰ সৃষ্টিৰ কপালত বিধাতাই বাৰু সেয়াই লিখিছিল নেকি? বৃদ্ধ মাক বাপেকক পুতেক বোৱাৰীয়েকে খুৱাই, পিছে তুমিহীনতাত দেউতাৰ সম্পূৰ্ণ দায়িত্ব মই ৰাখিছো মা। দেউতাৰ উভলি যোৱা ৰঙত হাঁহিটো ধৰি ৰাখিছো, কিয়নো তুমি সিঁচি থৈ যোৱা মৰমবোৰ আজি ফুল হৈ ফল ধৰিছে। ফলবোৰ পিছে দেউতাই মৌনতাৰে খাই গৈছে। নাজানো তুমিহীনতাত দেউতাক কিমান সুখত ৰাখিব পাৰিছো। আজিকালি পিছে ধুমুহা আহিলে কলপাত কাটিব নালাগে, নিশাৰ বৰষুণ জাকত উজাগৰেও কটাব নালাগে। ভঙা বজাটো টিনৰ কৰিলো নহয়, বৰ আৰামত থাকিব পৰা হলো। চাহ ভাত নোপোৱাৰ বেদনাত দেউতাই আজি চকুলো টোকা নাই। মোৰ কৰ্মব্যস্ততা চাইহে দুখত থাকে সদায়। আগতে একো কাম নকৰা দেউতাই আজিকালি ঘৰ সাৰে, বাচন ধুৱে, আনকি বিচনাও পাৰে। তুমি কি ভাবিছা আজিকালি দেউতাই মোক বহুত সহায় কৰে? সেইবোৰ দেখি মই বাক্ৰুদ্ধ হৈ পৰো মা। তোমাৰ পৰশত উমান লৈ সপোন দেখিব বিচাৰিছিলো, কিন্তু সেয়া কি হ'ল? সপোনৰ আগফাটত ঘোৰ অন্ধকাৰ, কাৰণ নিশা ফুলা ফুলৰ মূল্য ইমানেই। তুমি কিয় এনেকুৱা কৰিলা মা? কিয় কৰিলা মোক পিঞ্জৰাবদ্ধ? মোলৈ বাৰু একেবাৰে পিঠি দিলা নেকি? বুজিছো তুমি সৌ জোনবাই দেশলৈ গৈছা। পিছে এটা মোৰ অনুৰোধ মা, সদায় নোৱাৰিলেও অন্তত ধুমুহা আহিলে মোক মাতিবলৈ আহিবা।